আজি আমি এটা পিচি বা লেপটপ কেনেদৰে আৰম্ভ কৰিব লাগে শিকিবলৈ গৈ আছোঁ। আমি পাৱাৰ কেবলটো মনিটৰৰ সৈতে সংযোগ কৰিম। তাৰ পিছত আমি VGA কেবলটো মনিটৰৰ সৈতে সংযোগ কৰিম। এতিয়া আমি VGA কেবলৰ আনটো মূৰ CPUৰ সৈতে সংযোগ কৰিম। এতিয়া এটা অতিৰিক্ত পাৱাৰ কেবল CPUৰ সৈতে সংযোগ কৰক। তাৰ পিছত CPUৰ পাৱাৰ কেবলটো মেইন বৰ্ডৰ প্লাগৰ ভিতৰত সোমাই দিয়ক। লগতে মনিটৰৰ পাৱাৰ কেবলটোকো আমি মেইন বৰ্ডৰ লগত সংযোগ কৰিম। CPUৰ USB পৰ্টত কীবৰ্ড আৰু মাউচ সংযোগ কৰক। মেইন বৰ্ডৰ ছুইচ অন কৰক আৰু CPUৰ পাৱাৰ বটনটো টিপক। আপোনাৰ পাৱাৰ বটনটো ইয়াত অথবা ইয়াত থাকিব পাৰে। আপোনাৰ PC আৰম্ভ হৈ যাব। লেপটপ অন কৰাৰ বাবে প্ৰথমতে লেপটপৰ চাৰ্জাৰটো লেপটপৰ লগত কানেক্ট কৰিম। লেপটপত থকা পাৱাৰ বটনটো প্ৰেছ কৰিম। তেতিয়া আমাৰ লেপটপটো অন হৈ যাব। এই বক্সটোক CPU বুলি কোৱা হয়। ইয়াক মনিটৰ বুলি কোৱা হয়। এইটো হ'ল কীবৰ্ড আৰু এইটো হ'ল মাউচ। মাউচৰ টোটেল 3টা বটন থাকে: লেফ্ট ক্লিক, ৰাইট ক্লিক আৰু স্ক্ৰল। বাওঁফালৰটোক লেফ্ট ক্লিক বুলি কোৱা হয়, সোঁফালৰটোক ৰাইট ক্লিক বুলি কোৱা হয় আৰু মাজৰটোক স্ক্ৰল বুলি কোৱা হয়।